নমস্কাৰ বন্ধুসকল, মই বিশ্বজিতে আপোনালোকৰ বিশ্ব ইণ্টাৰনেট চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আহিছোঁ। আজি আপোনালোকৰ ভিডিঅ'টো এনেধৰণৰ হ'ব, যদি আপোনালোকে ঘৰৰ নতুবা আপোনাৰ দোকানৰ এড্ৰেছ যদি আপুনি গুগল মেপত দিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ বলক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ এপছ ইনষ্টল কৰিব নালাগে। আপুনি আপোনাৰ মোবাইলৰ গুগল মেপত যাব। গুগল মেপ যোৱাৰ পাছত গুগল মেপ অ'পেন কৰিব। ঠিক আছে, অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি লেফ্ট চাইডে তিনিটা ডট নথবা আপোনাৰ আঁচ চিন দেখিব, তাত যাব। তাত যোৱালৈকে আপুনি টিপি দিব। টিপি দিয়াৰ পাছত আপোনাৰ এইফালে এইখিনি অপশ্যন ওলাব। অপশ্যন যোৱাৰ পাছত আপুনি ছেটেলাইট অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যোন ঠাইত আছে তাৰ আপোনাৰ ছেটেলাইটটো ইয়াত অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আকৌ আপুনি লেফ্ট চাইডে থকা তাত ডটত যাব। ডটত যোৱাৰ পাছত আপুনি ছেটিঙত যাব নালাগে। ছেটিঙৰ ওপৰত যিটো আছে এডেড এ মিছিং প্লেচ, তাত যাব। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত 4টা অপশ্যন দেখাব। চিলেক্ট টাইপ অফ প্লেচ, বিজনেছ এণ্ড লেণ্ডমাৰ্ক এণ্ড এড্ৰেছ অৰ অৰ্ডাৰ্ছ। আপুনি ইয়াত আপোনাৰ ঘৰৰ এড্ৰেছ নতুবা আপুনি দোকান দিব বিচাৰে তেতিয়াহ'লে আপুনি বিজনেছ আৰু লেণ্ডমাৰ্কত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি আপোনাৰ প্লেচ অৰ্থাৎ আপুনি দোকানৰ হয় যদি দোকানৰ নাম দিব বিচাৰে দোকানৰ নাম দিব পাৰে, যদি ঘৰ হয় আপোনাৰ ঘৰৰ নাম দিব পাৰে। আৰু এড্ৰেছ ষ্ট্ৰীট এড্ৰেছ অৰ্থাৎ আপুনি যোন আপোনাৰ গাঁওখনৰ নাম হওক আপোনাৰ চহৰখনৰ নাম হওক যি হয় আপুনি তাত দিব। আৰু কেটেগৰী আপোনাৰ যদি দোকান হয় দোকান তাত অপশ্যন ওলাব। দোকান হ'লে দোকান দিব, ঘৰ হ'লে ঘৰ দিব, ৰেষ্টুৰেণ্ট স্কুল হ'লে স্কুল যি হয় সেইটো দিব। ঠিক আছে, দিয়াৰ পাছত আপুনি ইয়াৰ এটা মাৰ্ক লোকেল অন মেপ ইয়াত যাব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যোনডোখৰ ঠাই হয় আপোনাৰ যোনটো ঘৰ আছে তাত যদি আপুনি জেগাডোখৰ আপোনাৰ লোকেশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনাৰ ৰাইট চাইডে ওপৰত ডন দেখিছে, মোৰ এড্ৰেছ দি থৈছোঁ সেইটো কাৰণে অপশ্যনটো দেখুওৱা নাই, মই ওপৰত লিখা নাই। আপুনি লিখি ল'ব। ডন লিখি ডনটো তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ঠাইডোখৰ আপোনাৰ গুগল মেপত হৈ যাব। ঠিক আছে বন্ধু, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।